আপছু এটা অৰাজনৈতিক সংগঠন তেওঁলোকে অৰাজনৈতিক সংগঠন হিচাপে আজি ইমান দীঘলীয়া দিন আছে মই জানিব পাৰিছোঁ প্ৰায় 70 গৰাকীতকৈ অধিক এই অঞ্চলৰ বিভিন্ন কাম কাজৰ লগত জড়িত লোকৰ স্মৃতিত কাকো কম বেছি কৰা নাই সঁচাকৈ মই প্ৰথম দেখিছোঁ যে সকলো শ্ৰেণীৰ লোকক সমান মৰ্যাদা দি পেলাই যিখন টুৰ্ণামেণ্ট পাতিছে নৰ্মেলি এজনৰ নামত বা পৰিয়ালৰ নামত টুৰ্ণামেণ্টবিলাক চলে এইটো বৰ এটা শুভ আৰম্ভণি কৰিছে এই পৰিয়ালসকলৰ লগত জড়িত মানুহ আৰু গোটেই গাঁওখনৰ মানুহে তেতিয়া অনুপ্ৰেৰণা পায় এনেকুৱা ধৰণৰ আৰু এনেকুৱা ঠাইত সকলো বস্তু দূৰ দূৰণিৰ পৰা আনিবলগীয়া এটা ঠাইত ইমান সুন্দৰ ডিচিপ্লিন আৰু সুন্দৰ উপস্থিতি দৰ্শকৰ উপস্থিতিত যি এই ফাইনেল টুৰ্ণামেণ্টখন মই আজি উপভোগ কৰিছোঁ আজিকালি আপোনালোকে জানে ফুটবল গুৱাহাটীৰ নিচিনা ঠাইত বা জিলাৰ মূল স্থানবিলাকত ফুটবল প্ৰতিযোগিতাত মানুহ নাহে চাবলৈ কিন্তু আমাৰ আজি বিশেষকৈ BTC অঞ্চলত আপোনালোকে যদি চায় কোকৰাঝাৰতে হওক ওদালগুৰিতে হওক বা ডিমাকুছিত হওক খৈৰাবাৰীত হওক এই অঞ্চলবিলাকত BTC অঞ্চলত ফুটবলে যথেষ্ট গুৰুত্ব লাভ কৰিছে আৰু ভৱিষ্যতে গুৰুত্ব লাভ কৰিব বুলি ভাবোঁ আপোনালোকে জানে যে যিমান স্পৰ্টছ ইভেণ্ট আছে এই স্পৰ্টছ ইভেণ্টবিলাকৰ কাৰণে পটেনচিয়েল এৰিয়া অসমৰ কাৰণে পটেনচিয়েল এৰিয়াটো আচলতে BTC আপুনি বক্সাৰ কওক আৰ্চাৰী কওক অন্যান্য খেলা ধূলাত যদি এটা পটেনচিয়েল এৰিয়া বাছে ওৱান অফ দি বেষ্ট এৰিয়া হৈছে BTC এৰিয়া আৰু মই আহ্বান জনাম অসমৰ যিবিলাক ৰাজ্যিক সংগঠনৰ সভাপতি সম্পাদক আছে আপোনালোকে আহক BTCলৈ আহি BTCৰ প্ৰতিভা আপোনালোকে লৈ যাওক আমি বহুত প্ৰতিভা উলিয়াইছে ইয়াৰ ৰাইজে সেই প্ৰতিভাবিলাক আপোনালোকে ৰাজ্য লেভেলত ৰাষ্ট্ৰীয় লেভেলত প্ৰতিযোগিতালৈ লৈ যাওক মই যিসকলে অৰ্গেনাইজাৰ তেওঁলোকক মই আহ্বান কৰিম অকল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই সদায় যিবিলাক ট্ৰাইবছ বিশেষকৈ আদিবাসী লোকসকল য'ত থাকে জনজাতি লোকসকল য'ত থাকে যিবিলাক কণ্টেক্ট গেম হয় যিবিলাক শক্তিৰ প্ৰয়োজন সেই গেমবিলাকক তেওঁলোকক যদি উপযুক্ত ট্ৰেইন কৰা যায় তেতিয়াহ'লে তেওঁলোকে গোটেই ভাৰতবৰ্ষ কিয় তেওঁলোকে অলিম্পিক পৰ্যন্ত পুৰস্কাৰ পাবলৈ সক্ষম হ'ব যাৰ উদাহৰণস্বৰূপে যিকেইগৰাকীয়ে কমনৱেলথ গেমছ এছিয়ান গেমছ আৰু অলিম্পিকত মেডেল পাইছে এতিয়ালৈকে আটাইবিলাক গাঁৱৰ পৰা অহা গতিকে মই অৰ্গেনাইজাৰবিলাকক তেওঁলোকক মই BTCত আহিবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰাম্যাঞ্চললৈ গৈ পটেনচিয়েল খেলুৱৈ উলিয়াই আপোনালোকে তেওঁলোককো সুবিধা দিয়ক আৰু মই আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে যিবিলাক ষ্টেডিয়াম তৈয়াৰ হ'ব স্পেচিফাই কৰক ষ্টেডিয়ামবিলাক স্পেচিফাই কৰিব লাগে যে BTCৰ কোনখন ষ্টেডিয়াম ফুটবল অৰিয়েণ্টেড ষ্টেডিয়াম হ'ব কোনখন ভলীবল অৰিয়েণ্টেড হ'ব কোনখন ষ্টেডিয়াম এথলেটিক অৰিয়েণ্টেড হ'ব তেনেকুৱাকৈ তেওঁ যদি অলপমান সিনিয়ৰ স্পৰ্টছ অৰ্গেনাইজাৰ বা খেলৰ লগত জড়িত সকলৰ লগত আলোচনা কৰি আইডেণ্টিফাই কৰে ফিল্ডবিলাক কাৰণ বহুত ষ্টেডিয়াম বনাবলৈ গৈ আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ওদালগুৰিতো বনাব মাজবাটত আৰম্ভ কৰিছে মোৰ কালাইগাঁও সমষ্টিত ইতিমধ্যে খৈৰাবাৰীত বনাবলৈ টেণ্ডাৰ কল কৰিছে ভেৰগাঁৱত এটা টেণ্ডাৰ কল কৰিছে গতিকে আমাৰ এই জিলাখনতে 3-4টা ষ্টেডিয়াম হ'ব মই আশা ৰাখিম যে আপোনালোকে এই বিষয়ে যিমান পাৰে BTCৰ প্ৰচাৰ কৰি আছে কৰিব বুলি মই অনুৰোধ জনালোঁ আহি থকা সময়ৰ কাৰণে এই ৰঙাগড়া ইউথছবিলাকৰ কাৰণে আপোনাৰ ফালৰ পৰা কি মেছেজ থাকিব মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ ৰঙাগড়াৰ যিখিনি ইউথ আছে আজিৰ দিনটোত খেলটো প্ৰফেশ্যনেল হৈছে ইতিমধ্যে খেল আৰু খেলক কেৰিয়াৰ কৰিব পৰা সুবিধা আহিছে এই খেলক কেৰিয়াৰ কৰিব পৰা সুবিধা ৰঙাগড়াৰ যুৱক যুৱতীসকলক গ্ৰহণ কৰক কাৰণ আপোনালোকে জানে মই লন বলৰ যেহেতু প্ৰেছিডেণ্ট মই ফাউণ্ডাৰ এতিয়াও প্ৰেছিডেণ্ট লন বলত যিগৰাকীয়ে গ'ল্ড মেডেল পালে কমনৱেলথ গেমছ নয়নমণি তেওঁ একেবাৰে গ্ৰাম্যাঞ্চলৰ পৰা আহি হৈছে গতিকে মই ৰঙাগড়াৰ পৰা যে কোনোবা নয়নমণি কোনোবা লাভলীনা নোলাব তাৰ কোনো মানে নাই গতিকে এই গাঁওখনৰ ডেকা ল'ৰা ছোৱালীবিলাককো মই আহ্বান জনাইছোঁ আপোনালোকে চিৰিয়াছলি খেল খেলক খেল ধেমালি হিচাপে নল'ব বিটিআৰ চৰকাৰৰ উদ্যোগত ISPL এটা
মই সদায় আইডেণ্টিফাই কৰিবলৈ কওঁ গেমবিলাক আমাৰ যিটো পটেঞ্চিয়েলিটি আছে BTC তেনেকুৱা গেমবিলাকত যদি ফুটবলত তেনেকুৱাকৈ ভাবিছে সেইটো কথা ভাল ভাবিছে আপোনালোকে এখনেই আছে পৃথিৱীত সংগঠন সেইটো হৈছে স্পৰ্টছ য'ত কোনো ৰাজনীতি নাই পৃথিৱীত সেইকাৰণেই কোনো দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে নিজৰ দেশত থকা স্পৰ্টছ অৰ্গেনাইজাৰবিলাক কণ্ট্ৰল কৰিব নোৱাৰে আমাক কণ্ট্ৰল কৰে আমাৰ ৱৰ্ল্ড বডিয়ে অলিম্পিক কণ্ট্ৰল কৰে ৱৰ্ল্ড অলিম্পিকে এছিয়া কণ্ট্ৰল কৰে এছিয়া যিটো ফেডাৰেশ্যন আছে কমনৱেলথ কণ্ট্ৰল কৰে কমনৱেলথ ফেডাৰেশ্যনে গতিকে অনলি অৰ্গেনাইজেশ্যন য'ত কোনো পলিটিচিয়ান বা কোনো পলিটিকেল পাৰ্টিৰ দ্বাৰা চলোৱা চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰে চাইনাৰ নিচিনা এখন কমিউনিষ্ট কাণ্ট্ৰি ওৱান পাৰ্টি কাণ্ট্ৰি এখনে ডিক্টেটৰশ্বিপ কৰিব পাৰে সেইটো বেলেগ কথা কিন্তু ধৰ্তব্য নহয় আজি আপোনালোকে জানে যে চাউথ আফ্ৰিকা যেতিয়ালৈকে নেলছন মেণ্ডেলাক জেলৰ পৰা এৰি দিয়া নাছিল তেতিয়ালৈকে চাউথ আফ্ৰিকাক আমি অলিম্পিকত লোৱা নাছিলোঁ অলিম্পিকত অন্তৰ্ভুক্ত কৰা নাছিলোঁ কাৰণ মই অলিম্পিকত যোৱা 40 বছৰ যেহেতু জড়িত নেলছন মেণ্ডেলা জেলৰ পৰা ওলোৱাৰ পিছত চাউথ আফ্ৰিকাক আমি স্পৰ্টছ ফেটাৰ্নিটিত ইনক্লুড কৰিছোঁ আৰু ইনক্লুড কৰাৰ পিছতে চাউথ আফ্ৰিকাই গেম খেলিব সেইকাৰণে আপোনালোকে জানে চাউথ আফ্ৰিকা ক্ৰিকেট প্লেয়াৰটোৰ বাহিৰে এথলেটিক্স খেলা ধূলা অন্যান্য গেমছত চাউথ আফ্ৰিকা ইমান ডাঙৰ এখন দেশ আৰু বা অৱস্থাও বেয়া নহয় তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকে কিন্তু আগুৱাই আহিব পৰা নাই তেওঁলোকে বহুত দেৰিকৈ ফেটাৰ্নিটিৰ লগত লগ লাগিছে আপছু এটা অৰাজনৈতিক সংগঠন তেওঁলোকে অৰাজনৈতিক সংগঠন হিচাপে আজি ইমান দীঘলীয়া দিন আছে মই ভাবোঁ যে 2003 চনৰ আগলৈকে BTC অঞ্চলত বসবাস কৰা হিন্দু মুছলিম শিখ ইছাই সকলো জাতি ধৰ্ম আৰু বৰ্ণ সকলো জনগোষ্ঠী মানুহৰ সাংবিধানিকভাৱে ইয়াত থকাৰ অধিকাৰ আছে যিসকলে জোৰকৈ অসাংবিধানিক কাম কৰিব বিচাৰে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য মই নাজানো কিন্তু ময়ো এটা ৰাজনৈতিক দল যেহেতু প্ৰতিনিধিত্ব কৰোঁ BPF হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা 15 বছৰ আৰু ইণ্টাৰিমৰে সৈতে 17 বছৰ তেওঁ যেহেতু ক্ষমতাত আছিল কোনোদিনেই তেওঁ অন্য জনগোষ্ঠীৰ মানুহক তেওঁ লেইলেই চাই কৰা নাছিল সকলো জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল মই ভাবোঁ ইয়াত থকা যিবিলাক সংগঠন আছে তেওঁলোকেও হয় যে 2003 চনৰ পিছত যদি কিবা প্ৰৱজন হৈছে নতুনকৈ তেওঁলোকৰ ওপৰত তেওঁলোকে ব্যৱস্থা ল'ব পাৰে মই ব্যক্তিগতভাৱে ভাবোঁ আমি সংবিধানৰ শপত খাই বিধায়ক হৈছিলোঁ মন্ত্ৰী হৈছিলোঁ আৰু হৈছোঁ আৰু ভৱিষ্যতে সংবিধানক বিশ্বাস কৰোঁ সংবিধানে কোনো ভাৰতীয় নাগৰিকক তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে